চৰ্চিত শুকুৰ আলীৰ বিয়া। গোসাইগাঁও মহকুমাৰ ডিংডিঙা ঠাকুৰপুৰ গাঁৱৰ ছফিক মিয়াৰ ছোৱালী ছাবিনা খাতুনৰ লগত বিবাহ হয় শুকুৰ আলীৰ। গৌৰীপুৰত বিশেষভাৱে চৰ্চিত শুকুৰ আলীয়ে বিগত লোকসভা নিৰ্বাচনত প্ৰাৰ্থী হিচাপে থিয় দিছিল। তাৰ পাছতে চৰ্চিত হৈ পৰে শুকুৰ আলী। সোমবাৰে নিশা বৈবাহিক জীৱনৰ পাতনি মেলে শুকুৰে। তেওঁৰ বিয়াত হেনো CM ছাৰে আহিব। সেইবাবে শুকুৰে সাংবাদিকৰ আগত একো নকয়। গৌৰীপুৰৰ পৰা শ্বাহাবুদ্দিন উল্লাৰ ৰিপৰ্ট এণ্ড টাইম। বিয়া করতে আসিয়া নিয়ে যাবেন যা ওইটা তোমার মাওনা মাসি কোনো প্রকার অন্যায় অত্যাচার মারপিট বা অযথা ভাষায় গালিগালাজ মই কৰিব নোৱাৰে পৰিয়ালৰ অইন কাৰো দ্বাৰা নকৰি। 3 নম্বৰ, প্ৰধানসকলক যদি কেতিয়াবা